ৰঙিয়াত বৃহৎ কৃষিভূমি অধিগ্ৰহণৰ বাবে জাননী প্ৰেৰণ কৰাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কৃষিজীৱী ৰাইজ। ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন বহমপুৰ হাটবজালী কৃষিপথাৰৰ ১৪০ বিঘা ভূমি অধিগ্ৰহণ কৰাৰ বাবে গৰাকীলৈ জাননী প্ৰেৰণ কৰাক লৈ উত্তেজিত হৈ পৰে স্থানীয় লোকসকল। চৰকাৰী জাননী প্ৰেৰণ কাৰ্যক অবৈধ আখ্যা দি ইয়াৰ পূৰ্বে একাধিকবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও এই ক্ষেত্ৰত কোনো কাৰ্যপন্থা গ্ৰহণ নকৰি চৰকাৰী পক্ষই একে স্থিতি গ্ৰহণ কৰাৰ প্ৰতিবাদ কল্পে দেওবাৰে ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। অঞ্চলটোৰ শতাধিক কৃষক পৰিয়ালৰ লোকে অংশগ্ৰহণ কৰা সভাত সক্ৰিয় ৰাজহুৱা কৰ্মী হৰেশ্বৰ বৰ্মন, কৃষক সভাৰ নেতৃবৃন্দ শৰৎ কলিতা, বাসুদেৱ কলিতা প্ৰমুখ্যে কেইবাগৰাকী লোক উপস্থিত থাকে। ভাষণ প্ৰসংগত কৃষিভূমি অধিগ্ৰহণ কৰি উদ্যোগ স্থাপনৰ বাবে বহিৰাগত পুঁজিপতিক বৃহৎ কৃষিভূমি হস্তান্তৰ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। আনহাতে ইয়াৰ পৰিৱৰ্তে পানী নিষ্কাশন আৰু যোগানৰ ব্যৱস্থা গ্ৰহণ কৰি কৃষকসকলক উপকৃত কৰাৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনায়। চৰকাৰে কৃষকসকলৰ দাবী মানি নললে অনাগত দিনত বিদ্ৰোহ ঘোষণা কৰাৰ হুংকাৰ দিয়ে। ৰঙিয়াৰ পৰা মৃন্ময় ভট্টৰ ৰিপৰ্ট, জেবি নিউজ আছাম। উদ্যোগীকৰণৰ নামত কৃষকক কৃষিভূমিৰ পৰা উচ্ছেদ কৰা এইটো নতুন ঘটনাও নহয়। আপোনালোকে জানে যে আমাৰ অসমত বা ভাৰতত আধুনিক উদ্যোগীকৰণৰ গোটেই কামটো আৰম্ভ কৰিছিল ব্ৰিটিছসকলে, আৰু এই ব্ৰিটিছসকলে এই উদ্যোগীকৰণৰ কাম আৰম্ভ কৰিবলৈ গৈ যেতিয়া আমাৰ ভাৰত বা অসম ব্ৰিটিছৰ প্ৰধানত্ব আছিল, তেতিয়া আমাৰ ৰাইজে ইয়াৰ বিৰুদ্ধে এনেকুৱা এটা প্ৰবল প্ৰতিৰোধ সৃষ্টি কৰিছিল, যি প্ৰতিৰোধৰ ফলত আমি যিখন আইনমতে আমাৰ এতিয়া মাটি ভিত্তিবিলাক আমি ভোগ আপোনাৰ মানে কি আজি কিহৰ কাৰণে প্ৰগ্ৰেম আৰু কেনেকুৱা কি অলপ জনাব। আপোনালোকে নিশ্চয় জানে যে এই ৰঙিয়াৰ পশ্চিম অঞ্চলৰ আটাইতকৈ ডাঙৰ যিখন কৃষি পথাৰ ভাতকুচি আৰু মানে উদিয়ানা পথাৰ বুলি জানে আমাৰ উত্তৰ কামৰূপৰ মানুহে। আচলতে ৰেভিনিউ ভিলেজ এইটো হ'ল বৰমপুৰ হাটবজালী। এই বৰমপুৰ হাটবজালীৰ ১৪০ বিঘা কৃষিভূমি, আৰু ইয়াৰে এটা অংশ ভূমিত ফিচাৰী আছে, এটা অংশ ভূমিত মানুহৰ ঘৰ বস্তি আছে, বাঁহবাৰী আছে, তামোল পাণৰ বস্তি আছে। এই গোটেইবোৰ মাটি অধিগ্ৰহণ কৰাৰ কাৰণে চৰকাৰে ইতিমধ্যে ইয়াৰে পট্টাদাৰ আৰু দখলকাৰসকলক নটিচ দিছে, আৰু এই নটিচ যিহেতু এখন অবৈধ আৰু অন্যায় নটিচ, এই নটিচখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইতিমধ্যে একাধিকবাৰ এই অঞ্চলৰ মানুহে চৰকাৰৰ ওচৰত ৰিপ্ৰেজেণ্টেশ্যন চৰকাৰক জনাইছে। ইয়াৰে জনপ্ৰতিনিধি, স্থানীয় বিধায়ক, বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক জনাইছে। তাৰ পিছতো কিন্তু তেওঁলোকে আচলতে তেওঁলোকৰ এই সিদ্ধান্ত বাতিল কৰা নাই চৰকাৰে, আৰু তাৰেই প্ৰতিবাদত আজি এই সভা। আৰু মই আপোনালোকক এটা কথা ক'ব পাৰোঁ, এই অঞ্চলৰ বৃহত্তম যিখন শালিকেঠি পথাৰ, এই পথাৰখনত আচলতে ইণ্ডাষ্ট্ৰী নকৰি ইয়াতে যদি পানী নিষ্কাশন আৰু পানী যোগানৰ যদি ব্যৱস্থা কৰে, তেনেহ'লে ইয়াতে চকল ইণ্ডাষ্ট্ৰীতকৈও এই অঞ্চলৰ মানুহ বেছিকৈ উপকৃত হ'ব পাৰে। নিয়োগৰ ক্ষেত্ৰত আনকি এটা মামুলি এটা তথাকথিত ইণ্ডাষ্ট্ৰীত যদি ১০০জন মানুহ তেওঁলোকে এপইণ্টমেণ্ট দিব পাৰে, তেনেহ'লে খেতি ভালকৈ কৰিলে ইয়াতে ১০০০জন মানুহক নিয়োজিত কৰিব পাৰে। আৰু ইয়াৰ লগত মানে অন্যান্য মানে ৰাজ্য বা দেশ বা আন্তৰ্জাতিক পৰ্যন্ত যোগাযোগ সূত্ৰ আছে। 4 লেন হাৱেৰ গাতে লগা এই পথাৰৰ পৰা ইয়াৰে মাৰ্কেটেবল ছাৰপ্লাছটো, উদ্বৃত্ত শস্যটো অসমৰ বাহিৰলৈ পৰ্যন্ত যাব পাৰে। অৰ্থাৎ আমি ভাবোঁ ইয়াতে ইণ্ডাষ্ট্ৰীৰ সলনি এগ্ৰিকালচাৰেল যদি প্ৰজেক্ট যদি তৈয়াৰ কৰে চৰকাৰে, তেনেহ'লে এই অঞ্চলৰ কাৰণে ভাল হ'ব পাৰে, আমাৰ অসমীয়া জাতিৰ কাৰণে ভাল হ'ব পাৰে, ৰঙিয়াৰ কাৰণে ভাল হ'ব পাৰে। আৰু সেইটো কৰিব লাগে, বাহিৰৰ পৰা তথাকথিত কোনো ইণ্ডাষ্ট্ৰিয়েলিষ্টক আনি আমাৰ পিতৃভূমি, আমাৰ মাতৃভূমি, আমাৰ ভেটি মাটি আনক গতাব নালাগে। আৰু সেইটো যদি চৰকাৰে মানি নলয়, এই যদি চকল একুইজিশ্যন আৰু ৰিকুইজিশ্যনৰ কাৰণে যদি আগবাঢ়ে, তেনেহ'লে ইয়াতে পৰিস্থিতি ভয়ংকৰ হ'ব। এই কথা আমি কোনোপধ্যে মানি নলওঁ, আৰু ইয়াতে প্ৰয়োজন হ'লে যুদ্ধ হ'ব, বিদ্ৰোহ হ'ব।